আজি 19 নৱেম্বৰ 2025 ৰাতিপুৱাই বঙাইগাঁও ষ্টেচনৰ পৰা আলিপুৰদুৱাৰ মৰিয়নি জাংচন ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলগাড়ীখন ধৰি ঘৰলৈ বুলি ওলালোঁ। বাহিৰৰ ধুনীয়া ধুনীয়া দৃশ্যবোৰ চাই নলবাৰী পাওঁতে 7:40 মান সময় হৈছিল। নলবাৰী চহৰত আজি গাড়ী মটৰ কম। বহু সময় অপেক্ষা কৰি ই-ৰিক্সা এখন লৈয়ে ঘৰলৈ আহিলোঁ। ঘৰত দুপৰীয়াৰ ভাত সাজ খাই মই আৰু দেউতা ওলালোঁ গুৱাহাটীলৈ বুলি। আমি বাৰু আজি কিয় গুৱাহাটীলৈ গ'লোঁ? কাৰণটো পিছে বৰ ডাঙৰ। মোৰ খুৰা প্ৰফেচাৰ ডক্টৰ হীৰেন্দ্ৰ নাথ শৰ্মাই আজি গুৱাহাটী ৰাজভৱনত ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰিলে। অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে তেখেতক শপত বাক্য পাঠ কৰোৱালে। অনুষ্ঠানটোত লাভলীনা বৰগোহাঁই, নয়নমণি শইকীয়াকে ধৰি আন বহুতো বিখ্যাত খেলুৱৈও উপস্থিত আছিল। টিভি পেপাৰত দেখি অহা এই খেলুৱৈসকলক আজি সাক্ষাৎ কৰি বৰ ভাল লাগিল। এটা সুন্দৰ দিনৰ সোণালী স্মৃতি কিছুমান লৈ ঘৰলৈ উভতি আহিলোঁ।